হেল্ল' ষ্টুডেণ্ট, কি খবৰ? নিশ্চয় সকলোৱে ভালে আছা। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ দ্বাদশ শ্ৰেণী ডি আৰু এফ গোষ্ঠীৰ মৌলসমূহৰ বিষয়ে। খুব এটা সুন্দৰ চেপ্টাৰ। মই যিখিনি ইয়াত লিখাওঁ তোমালোকে নিজৰ বহীত লিখি ল'বা, এতিয়া তোমালোকক বুজিবলৈ সহজ হ'ব, লগতে পৰীক্ষাত থকা সকলোবোৰ প্ৰশ্ন সুন্দৰভাৱে কৰিব পাৰিবা। ঠিক আছে, এতিয়া আমি পাঠটিৰ মাজলৈ সোমাই যাওঁ। পাঠটিৰ মাজলৈ সোমোৱাৰ আগতে তোমালোকক এটা অনুৰোধ জনাওঁ, যিসকলে চেনেলটো নতুনকৈ চাবলৈ লৈছা বা চাইছা, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ডি গোষ্ঠীৰ মৌলসমূহ তোমালোকে নিশ্চয় পৰ্যাপ্ত তালিকাখন দেখিছা। তাতে ডি গোষ্ঠীৰ মৌলসমূহৰ স্থানসমূহ মন কৰিছা। ইতিমধ্যে তোমালোকে ফাৰ্ষ্ট ইয়াৰ সেইখিনিৰ বিষয়ে বহুখিনি পঢ়ি আহিছা। ঠিক আছে, ডি গোষ্ঠীৰ মৌলসমূহ কি কৈছে? আমাৰ 3 পৰা 12 বৰ্গলৈ পৰ্যাবৃত্ত তালিকাত 3 পৰা 12 বৰ্গলৈ থকা মৌলবোৰক ডি গোষ্ঠীৰ মৌল বুলি কোৱা হয়। ঠিক আছে, 3 পৰা 12 বৰ্গলৈ থকা মৌলবোৰক। এই মৌলবোৰৰ পৰমাণুৰ যেতিয়া ইলেক্ট্ৰনীয় বিন্যাস লিখা হয়, তেতিয়া মৌলবিলাকৰ শেষৰ ইলেক্ট্ৰনটো গৈ পেলাই ডি অৰবিটেলত সোমায়। সেইকাৰণে ইয়াক ডি গোষ্ঠী মৌল বুলি কোৱা হয়। ঠিক আছে নে? আমি যেতিয়া ইলেক্ট্ৰনীয় বিন্যাস লিখিম, আমি পঢ়িম ভাগবিলাক ইলেক্ট্ৰনীয় বিন্যাস লিখিম, ডি গোষ্ঠী মৌলবিলাকৰ ইলেক্ট্ৰনীয় বিন্যাস লিখিম, তেতিয়া আমি দেখিম যে ইলেক্ট্ৰনটো গৈ পেলাই ডি অৰবিটেলতে শেষ হৈ গ'ল। আমি ইলেক্ট্ৰনীয় বিন্যাস লিখিবলৈ কেতিয়া আহিছোঁ? আমি এটা প্ৰেক্টিচ কৰিম। এতিয়া আমি বুজি থলো কি ডি গোষ্ঠী মৌলবিলাকৰ যেতিয়া ইলেক্ট্ৰনীয় বিন্যাস আমি লিখিম, তেতিয়া শেষৰ ইলেক্ট্ৰনটো গৈ ডি অৰবিটেলত শেষ হৈ গ'ল। এইটো প্ৰথম হয়। সেইকাৰণে ইয়াক ডি গোষ্ঠী মৌল বুলি কোৱা হয়। ঠিক আছে, আৰু ডি গোষ্ঠী মৌলবিলাকৰ স্থানটো ক'ত পাইছো? আমি এছ আৰু পি গোষ্ঠীৰ মাজত আছে। এছ আৰু পি গোষ্ঠীৰ মৌলবিলাকৰ মাজত ডি গোষ্ঠীৰ মৌলবিলাক আছে, অৰ্থাৎ 3 পৰা 12 বৰ্গলৈ থকা মৌলবিলাকে হৈছে ডি গোষ্ঠীৰ মৌল। আৰু ইহঁতৰ ইলেক্ট্ৰনীয় বিন্যাস চোৱা, বহুত ইম্পৰ্টেণ্ট। এই ইলেক্ট্ৰনীয় বিন্যাসটো তোমালোকে মনত ৰাখিব লাগিব, ইয়াৰ পৰা মেক্সিমাম কুৱেশ্যন অহা দেখা যায়। ঠিক আছে, ইলেক্ট্ৰনীয় বিন্যাস হৈছে কি? n-1 ডি। আমি ডিত সৰ্বোচ্চ ইলেক্ট্ৰন কেইটা সোমাব পাৰে? 10টা সোমাব পাৰে। আৰু এছত কেইটা সোমাব পাৰে? 2টা ইলেক্ট্ৰন সোমাব পাৰে। গতিকে এই কথাটো আমি মন কৰিব লাগিব। ঠিক আছে নে? এই ডি অৰবিটেলতে গৈ ইলেক্ট্ৰনবিলাক সম্পূৰ্ণ হয়গৈ। সেইকাৰণে ইয়াক ডি গোষ্ঠী মৌল বুলি কোৱা হয়। কেতিয়াবা তোমাৰ ফুলফিল হ'ব, কেতিয়াবা হাফ ফিল হ'ব, কেতিয়াবা এটা ইলেক্ট্ৰন সোমাবগৈ শেষত। ঠিক আছে নে? তেতিয়া আমি সিহঁতক কি বুলি ক'ম? ডি গোষ্ঠী মৌল বুলি ক'ম। ঠিক আছে, ডি গোষ্ঠীৰ মৌলবিলাকক কি বুলি কোৱা হয়? সংক্ৰমণশীল মৌল বুলিও কোৱা হয়। সংক্ৰমণশীল মৌল মষ্ট ইম্পৰ্টেণ্ট। কিয় কোৱা হয় আমি পঢ়িম। ডি গোষ্ঠীৰ মৌলবিলাকক সংক্ৰমণশীল মৌল বুলিও কোৱা হয়। কেৱল জিংক, কেডমিয়াম আৰু মাৰ্কাৰীৰ বাহিৰে বাকী গোটেইখিনিক আমি সংক্ৰমণশীল মৌল বুলি কওঁ। এতিয়া আমাৰ স্কেণ্ডিয়ামৰ পৰা 21ত আছে স্কেণ্ডিয়াম, 30ত আছে জিংক। স্কেণ্ডিয়ামৰ পৰা জিংকলৈকে এই মৌলখিনি হৈছে ডি গোষ্ঠীৰ মৌল। গতিকে এই মৌলখিনিৰ ভিতৰত জিংকক কি কৰা নহয়? সংক্ৰমণশীল মৌল বুলি ধৰা নহয়। কি কাৰণে ধৰা নহয়? আমি আলোচনা কৰি আছো। ঠিক আছে নে? আমি প্ৰথম কথা এই কথাখিনি আমি জানি ল'ব লাগিব। ডি গোষ্ঠীৰ মৌলবিলাকক কি বুলি কোৱা হয়? সংক্ৰমণশীল মৌল বুলি কোৱা হয়। লগতে জিংক, কেডমিয়াম আৰু মাৰ্কাৰী এই কিয় সংক্ৰমণশীল মৌল বুলি ধৰা নহয়, এই বিষয়ে আলোচনা কৰিম। এইখিনি নোট কৰি লোৱা। এইখিনি হৈছে ডি গোষ্ঠীৰ মৌলৰ বেছিক। এতিয়া আমি আলোচনা কৰিম ডি গোষ্ঠীৰ মৌলসমূহৰ ইলেক্ট্ৰনীয় বিন্যাস। ডি গোষ্ঠীৰ মৌলসমূহৰ ইলেক্ট্ৰনীয় বিন্যাস আলোচনা কৰিবলৈ যাওঁতে আমি ডি গোষ্ঠীৰ মৌলসমূহ 3টা শ্ৰেণীত ভাগ কৰা হৈছে। 3D, 4D আৰু 5D। এই 3টা শ্ৰেণীত ডি গোষ্ঠীৰ মৌলবিলাকক ভাগ কৰা হৈছে। এতিয়া 3টা শ্ৰেণীৰ ইলেক্ট্ৰনীয় বিন্যাসবোৰ কিছু বেলেগ। গতিকে প্ৰথম শ্ৰেণী সংক্ৰমণশীল মৌল বুলি কোৱা হয়। 3D খিনিক কোৱা হয় ফাৰ্ষ্ট সংক্ৰমণশীল মৌল। 3D শ্ৰেণীৰ মৌলখিনিক বুলি কোৱা হয় ফাৰ্ষ্ট সংক্ৰমণশীল মৌল বুলি কোৱা হয়। ফাৰ্ষ্ট সংক্ৰমণশীল মৌল যদি আমি ইলেক্ট্ৰনীয় বিন্যাস চাওঁ, আমাৰ 3D আৰু 4s সম্পূৰ্ণ হ'ব। 3D আৰু 4sতে ইহঁতৰ ইলেক্ট্ৰনীয় বিন্যাসটো সম্পূৰ্ণ হ'ব। ঠিক আছে নে? 3Dত আমাৰ 3D সোমাবগৈ, মানে শেষৰ ইলেক্ট্ৰনটো ক'ত সোমাবগৈ? 3Dত সোমাবগৈ। স্কেণ্ডিয়ামৰ পৰা জিংকলৈকে যিখিনি আমাৰ 21 to 30 যিখিনি আমাৰ মৌল আছে, সেইখিনিকে প্ৰথম শ্ৰেণীৰ সংক্ৰমণশীল মৌল বুলি কোৱা হয়। প্ৰথম শ্ৰেণীৰ সংক্ৰমণশীল মৌল বুলি কোৱা হয়। তোমালোকৰ কুৱেশ্যন এই প্ৰথম শ্ৰেণীৰ সংক্ৰমণশীল মৌলবিলাকৰ পৰা পৰীক্ষাত অহা দেখা গৈছে। ঠিক আছে, যিমানখিনি প্ৰিভিয়াছলি আমি কুৱেশ্যন পেপাৰ চাইছো, চলভ কৰিছো, গোটেইখিনিতে কি হৈছে? আমাৰ কুৱেশ্যন আমি দেখা পাইছো এই 3D শ্ৰেণী। মিনছ
প্ৰথম সংক্ৰমণশীল মৌল গতিকে প্ৰথম সংক্ৰমণশীল মৌলৰ ইলেক্ট্ৰনিক বিন্যাসখিনি আৰু সিহঁতৰ যিখিনি ধৰ্ম সেই ধৰ্মখিনি যদি আমি সুন্দৰভাৱে পঢ়োঁ আমি প্ৰায়বিলাক এটা এক্সামতে কৰিব পাৰিম ঠিক আছে এতিয়া 4D শ্ৰেণীখিনি ইলেক্ট্ৰনিক বিন্যাস যদি লিখোঁ আমাৰ 4D আৰু ইয়াত 4D শেষৰ ইলেক্ট্ৰন ক'ত সোমাবগে 4D সোমাবগে ঠিক আছে তেনেকৈ আমি 5D শ্ৰেণীখিনি যদি আমি চাওঁ শেষৰ ইলেক্ট্ৰন ক'ত সোমাবগে 5D সোমাবগে ঠিক আছে এই কথাখিনি আমি নোট ডাউন কৰি ল'ব লাগিব মেইনলি আমি ফ'কাছ কৰিব লাগিব প্ৰথম সংক্ৰমণশীল মৌলৰ ওপৰত ঠিক আছে প্ৰথম সংক্ৰমণশীল মৌল ক'ৰ পৰা আৰম্ভ হৈছে 21ৰ পৰা 21ৰ পৰা 30 মিনছ কেলচিয়ামটো জিংকলে এই কথাখিনি আমি সুন্দৰভাৱে নোট ডাউন কৰিব লাগিব ঠিক আছে মোৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া যদি আমি ইলেক্ট্ৰনিক বিন্যাসটো আমি লিখোঁ স্কেন্ডিয়ামৰ পৰা জিংকলৈকে তেতিয়াহ'লে আমি কেনেকৈ লিখিম চোৱা আমি এইখিনি অলৰেডি শিকি আহিছোঁ আমি 11ত ফাৰ্ষ্ট ইয়াৰত আমি এইখিনি শিকি তথাপিও মই দেখাই দিছোঁ এবাৰ আপোনালোকৰ যদি কাৰোবাৰ কিবা অসুবিধা হৈ আছে তেতিয়াহ'লে নোট ডাউন কৰি ল'ব আৰু অলপ প্ৰেক্টিছ কৰিব ঠিক আছে আমি স্কেন্ডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস লিখিবলৈ গ'লে আমাৰ স্কেন্ডিয়ামৰ এটমিক নাম্বাৰ হৈছে 21 মই আপোনালোকক কৈ আহিছোঁ 21 গতিকে আমি এই খৰবিলাকৰ বিষয়ে আমি জানো চেলবিলাকৰ বিষয়ে আমি জানো এতিয়া প্ৰথমতে আমি 1s 2s 2sp 5s 5p 4s 3d এনেকৈ যদি আমি লিখি যাওঁ আমাৰ s অৰবিটেলৰ সদস্য মই এবাৰ কৈ দিছোঁ তোমালোকক s অৰবিটেলৰ সদস্য ইলেক্ট্ৰনৰ সংখ্যা হ'ব 2 p অৰবিটেলৰ সদস্য ইলেক্ট্ৰনৰ সংখ্যা হ'ব 6 আৰু d অৰবিটেলৰ সদস্য ইলেক্ট্ৰনৰ সংখ্যা হ'ব কিমান 3 তেনেকৈ f হৈ যাব গতিকে আমি f এতিয়া পঢ়া নাই আমি কৰিম s অৰবিটেলত আমাৰ কিমান হ'ব s অৰবিটেলৰ সদস্য ইলেক্ট্ৰনৰ সংখ্যা 2 এটা ঠিক আমি তেনেদৰে আমি এই সিৰিজটো আমি জানো সকলোৱে গতিকে 1s 2 2s 2 2sp6 5s2 5p6 4s2 আৰু 3d 1 স্কেন্ডিয়ামক আমি যদি হিচাপ কৰোঁ টোটেল ইলেক্ট্ৰনৰ সংখ্যা হৈ আছে 21 ডি অৰবিটেল 3d কেইটা সোমাইছেগে 3d এটা সোমাইছে ই হৈছে প্ৰথম শ্ৰেণীৰ সংক্ৰমণশীল মৌল স্কেন্ডিয়ামটো যি এইখিনি হৈছে প্ৰথম শ্ৰেণীৰ সংক্ৰমণশীল মৌল গতিকে এই কথাখিনি আমি ভালদৰে মন কৰিব লাগিব ভালদৰে আমি প্ৰেক্টিছ কৰিব লাগিব তেতিয়াহে আমি কুৱেশ্যন কৰিব পাৰিম ঠিক আছে তেনেকৈ যদি আমি টাইটেনিয়ামৰ চাওঁ ভেনাডিয়ামৰ চাওঁ ক্ৰমিয়ামৰ চাওঁ এনেকৈ আমি গৈ পেলাই গোটাম 3D দুটা সোমাব 3টা সোমাব 4টা সোমাব এনেকৈ সোমাই কি হ'বগৈ আমি 30 নাম্বাৰ 30 যি চাওঁ জিংকৰ আমি এটমিক নাম্বাৰ আছে 30 জিংকৰ ক্ষেত্ৰত সোমাব কিমান 3d10 মানে সম্পূৰ্ণ ইলেক্ট্ৰনে পৰিপূৰ্ণ হৈছে ডি অৰবিটেলটো সম্পূৰ্ণ ইলেক্ট্ৰনে পৰিপূৰ্ণ হৈ আছে সেইকাৰণে ইয়াক কি কৰা নহয় সংক্ৰমণশীল মৌল বুলি কোৱা নহয় জিংকৰ ক্ষেত্ৰত যদি আমি এনেকৈ লিখি চাওঁ লিখি গৈ আমি পামগৈ শেষতো চোৱা ক'ত সোমাইছে ডিত কেইটা সোমাইছে ডিত অৱশ্যে মই কৈছোঁ 10টা সোমাব পাৰে 10টা সোমাই আছেনে 10টা ইলেক্ট্ৰন সোমাই আছে ডিত মানে পৰিপূৰ্ণ হৈ আছে শেষৰ ইলেক্ট্ৰনটো ডিটো কি হৈ আছে পৰিপূৰ্ণ হৈ আছে সেইকাৰণে জিংকক সংক্ৰমণশীল মৌল বুলি ধৰা নহয় এইটো মই লিখাম ঠিক আছে ইয়াৰ লগতে কৈ থৈছোঁ সেইকাৰণে আমাৰ জিংকক সংক্ৰমণশীল মৌল বুলি ধৰা নহয় এই কুৱেশ্যনটো প্ৰায় আহি থকা দেখা যায় আমি মন কৰিব লাগিব ইলেক্ট্ৰনিক বিন্যাস যদি আমি লিখিব পাৰোঁ এই চিত্ৰটো তোমালোকে সম্পূৰ্ণ হৈছে বুলি ধৰা ঠিক আছে এইখিনি লিখি লোৱা লিখি লৈ প্ৰেক্টিছ কৰিবা আমি ক'লৈকে লিখিছোঁ প্ৰথম শ্ৰেণীৰ সংক্ৰমণশীল মৌলবিলাকৰ বিষয়ে লিখিছোঁ জিংকটো স্কেন্ডিয়াম জিংকক সংক্ৰমণশীল মৌল বুলি ধৰা নহয় কাৰণ জিংকৰ শেষৰ যিটো আমি ইলেক্ট্ৰন 3d যিটো ইলেক্ট্ৰন পাইছোঁ সেইটো সম্পূৰ্ণ ফুলফিল হৈ আছে সেইকাৰণে জিংকক সংক্ৰমণশীল মৌল বুলি ধৰা নহয় মই বাৰে কৈ আছোঁ কেলে বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে আমি আলোচনা কৰিম এতিয়া দ্বিগোষ্ঠী মৌলবিলাকৰ ভৌতিক ধৰ্ম দ্বিগোষ্ঠী মৌলবিলাকৰ কিছুমান ভৌতিক ধৰ্ম আছে প্ৰথমতে আমি আলোচনা কৰিম যে দ্বিগোষ্ঠী মৌলবিলাকে কি কৰিব পাৰে ৰঙীন আয়ন বা যৌগ গঠন কৰিব পাৰে তাৰপিছত আমি পঢ়িম দ্বিগোষ্ঠী মৌলবিলাকে পৰৱৰ্তী যোজ্যতা দেখুৱায় তাৰপিছত আমি পঢ়িম অনুচুম্বকীয় গতিকে এই কথাখিনি আমি পঢ়িম খুবেই ইম্পৰ্টেণ্ট ইয়াৰ পৰা কুৱেশ্যন আহিছে আগে পিছে এক্সামবিলাকত প্ৰিভিয়াছ ইয়াৰ্ছখন চাই ল'ব আপোনালোকে এতিয়া চোৱা দ্বিগোষ্ঠী মৌলবিলাকৰ ভৌতিক ধৰ্মৰ বিষয়ে আমি পঢ়োঁতে আমি প্ৰথমতে পঢ়িলোঁ দ্বিগোষ্ঠী মৌলবিলাকে কি কৰিব পাৰে ৰঙীন যৌগ গঠন কৰিব পাৰে কিয় পাৰে আহি দেখা কৈছোঁ কিয় পাৰে চোৱা দ্বিগোষ্ঠী মৌলবিলাকক সংক্ৰমণশীল মৌল বুলি কোৱা হয় সেইকাৰণে আমি লিখিলোঁ সংক্ৰমণশীল মৌলবোৰত
ডি সংক্ৰমণ হয় মানে ডি গোষ্ঠীৰ মৌলবিলাকত কি হয় ডি সংক্ৰমণ হয় ডি সংক্ৰমণ হয় আৰু ডি অৰবিটেলত কি হয় অযুগ্ম ইলেক্ট্ৰন থকাৰ ডি অৰবিটেলবিলাকত কি হৈ থাকে অযুগ্ম ইলেক্ট্ৰন থকাৰ বাবে ৰঙীন যৌগ গঠন প্ৰথম কথাটো হৈ গ'ল কি আমি জানোৱে সংক্ৰমণিক মৌলবিলাকত কি হয় ডি সংক্ৰমণ হয় শেষৰ ইলেক্ট্ৰনটো গৈ ডি অৰবিটেলত সোমাই যায় শেষৰ ইলেক্ট্ৰন সেইকাৰণে কোৱা হয় ডি সংক্ৰমণ হয় বুলি পিছৰ কথাটো হৈ গ'ল যে ইহঁতৰ ডি অৰবিটেলটো কি হৈ যায় অযুগ্ম ইলেক্ট্ৰন থাকেগে যি য'ত নেকি ডি অৰবিটেলটো সম্পূৰ্ণ হৈ থাকে সেইটো ৰঙীন যৌগ গঠন কৰিব নোৱাৰে এতিয়া জিংকৰ ক্ষেত্ৰত আমি যদি চাওঁ জিংকত আমি দেখিলো জিংকত আমাৰ শেষৰ ইলেক্ট্ৰন কি হৈ আছেগে 3d10 হৈ আছেগৈ মানে সম্পূৰ্ণ হৈ আছে সেইকাৰণে সি ৰঙীন যৌগ গঠন কৰিব নোৱাৰে কাৰণে তাক ডি গোষ্ঠীৰ মৌল বুলি ধৰা নহয় শেষৰ ইলেক্ট্ৰন কিলা হৈ আছে তেতিয়া বাকীখিনিত যদি চাওঁ আমি স্কেন্ডিয়ামৰ পৰা বাকী আমাৰ কপাৰলৈকে যদি চাওঁ 29 কপাৰ আছে স্কেন্ডিয়ামৰ পৰা আমি যদি কপাৰলৈকে চাওঁ সেই মৌলবিলাকত আমি কি পাওঁ এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা 9টালৈকে আমি ইলেক্ট্ৰন ডি অৰবিটেলত পাম গতিকে সেই মৌলবিলাকে কি কৰিব পাৰে ৰঙীন যৌগ গঠন কৰিব পাৰে আহি থাকে কুৱেশ্যন খুব সহজ কুৱেশ্যন মনত ৰাখিবা যে অযুগ্ম ইলেক্ট্ৰন থকাৰ বাবে ই ৰঙীন যৌগ গঠন কৰিব পাৰে আৰু ডি সংক্ৰমণ হোৱাৰ কাৰণে অযুগ্ম ইলেক্ট্ৰন আছে সেইটো কথা মনত ৰাখি যাব জিংকৰ ক্ষেত্ৰত জিংকক কিয় ডি গোষ্ঠীৰ মৌল বুলি ধৰা নহয় আমি অথনি পঢ়িছিলো যে শেষৰ ইলেক্ট্ৰনটো কি হৈ থাকে 3d সম্পূৰ্ণ হৈ থাকে 3d10 হৈ থাকে 3d10 হৈ থাকে হয়নে নহয় সম্পূৰ্ণ হৈ থাকে লগতে কি আমি কি পাইছো যে এই ইহঁতৰ অযুগ্ম ইলেক্ট্ৰন নথকাৰ কাৰণেও জিংকক কি কৰা নহয় সংক্ৰমণশীল মৌল বুলি ধৰা নহয় আৰু সিহঁতে অযুগ্ম ইলেক্ট্ৰন নথকাৰ কাৰণে জিংকে ৰঙীন যৌগ গঠন কৰিব নোৱাৰে সুধিব পাৰে জিংকে কিয় ৰঙীন যৌগ গঠন কৰিব নোৱাৰে এই কথা লিখি দিবা ইলেক্ট্ৰনৰ বিন্যাস লিখি দিবা লিখি পেলাই দেখাবা যে 3d মানে ডি অৰবিটেলটো সম্পূৰ্ণ হৈ আছে আৰু সম্পূৰ্ণ হৈ থকাৰ কাৰণে ই ৰঙীন যৌগ গঠন কৰিব নোৱাৰে কাৰণ অযুগ্ম ইলেক্ট্ৰন থাকিলেহে ডি অৰবিটেলত অযুগ্ম ইলেক্ট্ৰন থাকিলেহে ৰঙীন যৌগ গঠন কৰিব পাৰে খুব এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ঠিক আছে হৈ যাব নোট ডাউন কৰি ল'বা এটাই হয় ডি গোষ্ঠীৰ মৌলবিলাকে ৰঙীন যৌগ কিয় গঠন কৰিব পাৰে যিটো এনচাৰ অনুচুম্বকীয় ধৰ্ম দেখুওৱা এনচাৰো একেটাই কিয় দেখুৱাই কাৰণ ডি অৰবিটেলত কি হৈ থাকে অযুগ্ম ইলেক্ট্ৰন থকাৰ বাবে ডি অৰবিটেলত অযুগ্ম ইলেক্ট্ৰন থকাৰ বাবে ধৰ্ম দেখুৱাব পাৰে অনুচুম্বকীয় ধৰ্ম দেখাব পাৰে মিন্স স্কেন্ডিয়াম টু কপাৰ 21 to 29 এই মৌলখিনি কি দেখাব পাৰে অনুচুম্বকীয় ধৰ্ম দেখুৱাব পাৰে জিংকে নোৱাৰে জিংকে জেডএনৰ ক্ষেত্ৰত জিংকে অনুচুম্বকীয় ধৰ্ম দেখুৱাব নোৱাৰে কাৰণ কি জিংকত ডি অৰবিটেলটো কি হৈ থাকে ডি অৰবিটেলটো সম্পূৰ্ণ হৈ থাকে সেইকাৰণে ই ৰঙীন যৌগ গঠন কৰিব নোৱাৰে সেইকাৰণে ই অনুচুম্বকীয় ধৰ্মও দেখুৱাব নোৱাৰে সেইকাৰণে ইয়াক ডি গোষ্ঠীৰ মৌল বুলি ধৰা নহয় এইটোৱে হৈছে কাৰণ কিয় জিংকক ডি গোষ্ঠীৰ মৌল বুলি ধৰা নহয় প্ৰথমতে আমি পঢ়িছিলো যে ডি অৰবিটেলটো কি হৈ থাকে সম্পূৰ্ণ হৈ থাকে ডি অৰবিটেলটো কি হৈ থাকে সম্পূৰ্ণ হৈ থাকে সেইকাৰণে ইয়াক ডি গোষ্ঠীৰ মৌল বুলি ধৰা নহয় দুই নম্বৰতে পঢ়িলো আমি কি অযুগ্ম ইলেক্ট্ৰন নথকাৰ বাবে ই ৰঙীন যৌগ গঠন কৰিব নোৱাৰে 3 নম্বৰতে পঢ়িলো আমি কি অযুগ্ম ইলেক্ট্ৰন নথকাৰ কাৰণে জিংকে অনুচুম্বকীয় ধৰ্ম দেখুৱাব নোৱাৰে আমি যদি তাক ৰিভাইজ কৰি দিওঁ ওলোটা যদি কৰি দিওঁ তেতিয়া আমি গম পাম বাকীবিলাক মৌল কিয় অনুচুম্বকীয় ধৰ্ম দেখাব পাৰে বাকীবিলাকৰ ক্ষেত্ৰত স্কেন্ডিয়াম টু কপাৰ ইয়াৰ ক্ষেত্ৰত কি হয় অযুগ্ম ইলেক্ট্ৰন আছে ডি অৰবিটেলটো কি হয় অযুগ্ম ইলেক্ট্ৰন থকাৰ বাবে ই কি দেখাব পাৰে ৰঙীন যৌগ দেখাব পাৰে ৰঙীন যৌগ গঠন কৰিব পাৰে অনুচুম্বকীয় ধৰ্ম দেখাব পাৰে আৰু সেইকাৰণে ইয়াক সম্পূৰ্ণশীল মৌল বুলি কোৱা হয় পৰীক্ষাত আহি থাকে জিংকক কিয় সংক্ৰমণশীল মৌল বুলি ধৰা নহয় কিন্তু স্কেন্ডিয়ামক ধৰা হয় এনেকা কুৱেশ্যন আহে বা কপাৰক সংক্ৰমণশীল মৌল বুলি ধৰা হয় জিংকক কিয় ধৰা নহয় বা এনেকে আহিব কপাৰে ৰঙীন যৌগ গঠন কৰিব পাৰে জিংকে কিয় নোৱাৰে গতিকে আমি এইটো লিখি দিলে হ'ল যে কপাৰৰ ক্ষেত্ৰত কি হৈ যায় ইলেক্ট্ৰন বিলাকটো লিখি দিবা কপাৰৰ ক্ষেত্ৰত দেখাব যায় ইয়াতে কি আছে ডি অৰবিটেলটো অযুগ্ম ইলেক্ট্ৰন আছে সেইকাৰণে কপাৰে কি দেখাব পাৰে ৰঙীন যৌগ গঠন কৰিব পাৰে অনুচুম্বকীয় ধৰ্ম দেখুৱায় আৰু সেইকাৰণে ইয়াক সংক্ৰমণশীল মৌল বুলি ধৰা হয় কিন্তু জিংকৰ ক্ষেত্ৰত এইকেইটা
নহয় সেইকাৰণে ইয়াক সংক্ৰমণহীন মৌল বুলি ধৰা নহয় বা মেলেৰিয়াও গঠন কৰিব নোৱাৰে আৰু অনুচুম্বকীয় ধৰ্ম নহয় একদম ইজি হয় ইয়াৰ পৰাই কুৱেশ্যন আহি থাকে এইবোৰ কুৱেশ্যন আহি থাকে একদম চিম্পুল হয় তোমালোকে নোট ডাউন কৰি ল'বা কথাখিনি শুনি ল'বা শুনি লৈ ধুনীয়াকৈ নোট ডাউন কৰিবা আৰু ভিডিঅ'টো যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিবা লাইক কৰি দিবা আৰু বেলেগে হোৱাকৈ শ্বেয়াৰ কৰি দিবা তেতিয়াহে মোৰ ভিডিঅ'খিনি এনেদৰে বনাই যাবলৈ ঠিক আছে আজিলৈ ভিডিঅ'টো সামৰিছোঁ নেক্সট আৰু কিছুমান ইম্পৰ্টেণ্ট বস্তু আছে সেইখিনি আমি পঢ়িম সেইখিনি পঢ়িলে তোমালোকৰ চেপ্টাৰটো প্ৰায় 80% চল্ভ হৈ গ'ল ঠিক আছে আজিলৈ তাতে বাই বাই